সকলকে মাৰা গছৰ সকলোৱে জানাই চাই আছে নাম লৈ কাটে আগে ভৈলা ব্ৰহ্ম পাছে ভৈলা বিষ্ণু দুজনে নৌকা কহনাই মই বহিয়ে চিনি গুৰু শংকৰে নামৰে পাতি ৰাখে আই শ্ৰীমন্ত শংকৰ ভৰি ভকতৰ জনা কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ ব্ৰহ্মগুৰু কৃপাৰ সাগৰ ৰবকি নন্দন মনৰ কাম ও ভকতৰ শংকৰাই মুখে তো ভাগৱনা মুখে তো বায়ুকে স্থিতি ভৰি মন কয় কৃতি ঘেৰত যেতিয়া শ্ৰীমন্তই কৃতি হৰিয় বহনকে স্থিতি ভৰ মাতি প্ৰথম দিনতে ভক্ত ভক্তি মৃত্য হয় বকুল কৃষি পঞ্চ দিব ফেনৰয় মাহে মন্ত্ৰৰে হয় আঙুলি প্ৰমাণ অন্ত পদনাই তাৰা অংশ কিন্দৰা প্ৰথম মাহতে দাতা সমস্ত লোক পক্ষী দ্বিতীয় মাহতে ভয় হতপদস্তি তৃতীয় মাহতে কেশ নমৰদনম চতুৰ্থ মাহতে আৰু বাহে কমে কম সপ্তম মাহতে জীবই মাকৰ উদৰে চতুৰ্থিকে ঘূৰণে কলে অন্তৰে এই ৰূপে সমাখন অবাধনি লয় জন্ম কাৰণে মহামায়াই জন্ম ধৰি লয় মাৰ কথা মই ওলাই তেতিয়া মই পৃথিৱীৰ পৰৱিতা মই সহায় কৰা কান্দিছোঁ তেতিয়া মই মায়া বন্দী হৈছোঁ ভৱকোপে পৰি ৰৈ মই অহে মন মাই তিনি দালে বন্দী হৈ মই দাদা একটু প্যারিপিট এটা গাবো আপনার এড্রেসটু কোন জায়গা হ্যাঁ আপনার এড্রেসটু কোন জায়গা গাঁওখন ক'ত ঘৰ ক'ত আপোনাৰ নামটো কওক গোলাঘাট জিলামুৰি বোকাখাটীয়া সদৰ পোষ্ট অফিচ মোৰ কাজিৰঙা দুৰ্গাপুৰত ঘৰ নাম কি মোৰ ৰবীন শইকীয়া দুৰ্গাপুৰত ঘৰ কহৰাই থানামুৰি দুৰ্গাপুৰত ঘৰ দেউতা আছিল ঢেকিয়াল শইকীয়া স্বৰ্গতে ঘৰ তেওঁৰ পুত্ৰ ৰবীন শইকীয়া দুৰ্গাপুৰত ঘৰ মা আছিল বিভূতি শইকীয়া স্বৰ্গতে ঘৰ তেওঁৰ পুত্ৰ ৰবীন শইকীয়া দুৰ্গাপুৰত ঘৰ পুনিয়োগ সৰ্বজনা পণ্ডিত নধৰিব দাই ভোলভন্তি হৈছে মোৰ পাৱে দিব ঠাই ইমানৰে যত কথা ইমানতে থওঁ বৈষ্ণৱৰ পদৰ ভোলা ফিৰে তুলি লওঁ লাইক কৰি সাবস্ক্ৰাইব কৰি ইমানখিনি অভিজ্ঞতা